হাই এভৰিৱান, আজি স্মাইল প্লিজৰ নামত এটা নতুন চেনেল মুকলি কৰিছোঁ। তালৈ সকলোকে স্বাগতম জনাইছোঁ। স্মাইল প্লিজ চেনেলটো আজি মুকলি কৰি মই বহুত আনন্দিত হৈছোঁ আৰু আগলৈ এই চেনেলটো আগবঢ়াই লৈ যাম বুলি আশা কৰিছোঁ। আৰু আজি এইটো মোৰ প্ৰথম ভিডিঅ', তো আজি আপোনালোকৰ আগত মই ক'ম জীৱননো কি একচুৱেলি। আৰু এই পেণ্ডেমিক কৰোণাৰ দিনত চব ঘৰতে লকডাউন, চব ঘৰতে থাকি বৰিং হৈ গৈছে। কিন্তু ইয়াৰ মাজত থাকিও আপুনি কিছুমান কামত কেনেকৈ মনোনিৱেশ কৰিব, আপুনি কেনেকৈ এটা ইনকামৰ ৰাস্তা বাছি ল'ব, ঘৰতে বহি এটকা পইচাও ইনভেষ্ট নকৰাকৈ কেনেকৈ আপুনি ইনকাম কৰিব পাৰে, তাৰ বিষয়ত মই দুটামান কথা ক'ম। চ' শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। তো প্ৰথমতে জীৱনৰ বিষয়ে মোৰ কি দৃষ্টিভংগী তাক একচুৱেলি someone says that life is a song, sing it. Someone says that life is a river. The way of life is to flow with the current. জীৱন গতিশীল, জীৱন সুন্দৰ, মিছাতে এনেই হতাশা নিৰাশা এইবোৰ নানিব। সুন্দৰকৈ জীৱনটো সজাবলৈ যত্ন কৰক। কিবা এটা নাই সেইটোকে লৈ আপুনি যদি চিন্তিত হয়, সেইটোকে ভাবি থাকে, তেতিয়াহ'লে আপুনি আগবাঢ়ি যাব নোৱাৰিব। থকাখিনিকে লৈ আপুনি আপোনাৰ জীৱনটো সজাবলৈ যত্ন কৰক। মই তেনেকৈ ভাবোঁ। জীৱনটো আকৌ কেতিয়াও ঘূৰি নাহে। এইটো যি জীৱন, মানুহ বহুত ডিপ্ৰেশ্যনত আহি জীৱন ধ্বংসও কৰি পেলায়। মই কেতিয়াও পৰজনমত বিশ্বাসো কৰি পোৱা নাই আৰু নকৰোঁ। কাৰণ মানুহৰ জীৱনটো এ হাৰ্ট। when heart stops, your life is finished. আপোনাৰ জ্বলাই দিয়াৰ পিছত আকৌ আপুনি আকৌ আপোনাৰ জন্ম হ'ব। there is no any scientific reason. সেইবাবে জীৱন সুন্দৰ, জীৱনটোক ভাল ধৰণে উপভোগ কৰিবলৈ সকলোৱে চেষ্টা কৰিব লাগে। কাৰোবাৰ পৰা বেছি আশা কৰিব নালাগে। এক্সপেক্টেশ্যন হাৰ্টছ অনলি। যিমান আশা কৰিব সিমানে আপুনি হাৰ্ট। গতিকে কাৰোবাৰ পৰা বেছি আশা নকৰিব। আৰু আপোনাৰ যিখন দুনিয়া, যিখন জগত, আপোনাক কেন্দ্ৰ কৰি বনাওক। আপোনাৰ চাৰিওফালে আপোনাক কেন্দ্ৰ কৰি আপোনাৰ জগতখন বনাওক। তেতিয়া আপুনি সদায় সুখী হ'ব। বেলেগক কেন্দ্ৰবিন্দু বুলি নাভাবিব। আপুনি অকলে সকলো কৰিব পাৰে। এইটো নাভাবিব যে মই এতিয়া কি কৰিম, মোৰ সময় শেষ, হ'ব নোৱাৰে। লাইফ কেতিয়াও তেনেকুৱা নহয়। আপুনি এতিয়াৰ পৰাও ষ্টাৰ্ট কৰিব পাৰে। বহুত ল'ৰাই পঢ়ি শুনি এতিয়া বেকাৰ হৈ বহি আছে, পাবজি খেলে, ঘৰতে পেট পেলাই আৰু কোনোবাই ক'লেও খং উঠে। সিহঁতৰ মেণ্টেলি ডিপ্ৰেশ্যনত আহি গৈছে। হতাশা নিৰাশা এইবিলাক মানে শেষ কৰি দিছে। সেইটো নহয়। তোমালোকে প্ৰচিডিঅ'ৰ চোৱা, কেনেকৈ নিজক উদঙাই দেখাব পাৰা, কেনেকৈ নিজৰ টেলেণ্টবিলাক মানুহৰ মাজলৈ লৈ যাব পাৰা। বহুত প্ৰচেছ আছে। আজিকালি সাহস কৰিলে হ'ল। আপুনি বিভিন্ন ধৰণে আপুনি নিজকে সমাজত এষ্টাব্লিছ কৰিব পাৰে। আৰু এটা কথা, হাউচৱাইফসকলেও আহোঁ। তেওঁলোকে বহুত পঢ়া শুনাত ভাল, তাৰপিছত পাছ কৰি চাকৰি তাকৰিৰ কথা নাভাবে, ডাইৰেক্ট সংসাৰত প্ৰেমো হয়, সংসাৰত সোমাই যায়। আৰু তেতিয়া বহুত ভাল লাগি থাকে। সংসাৰ কৰিছোঁ, ভাল লগা মানুহজনৰ লগত কৰিছোঁ, আই হেপী। যেতিয়া সময় যায়, তেতিয়া ভাবে পঢ়া শুনাবিলাক কৰি মই কি কৰিম, হোৱাট ইজ মাই আইডেণ্টিটি। তেতিয়া হতাশা আহে, নিৰাশা আহে, ভাবি বহি থাকে। সেইটো নহয়। যি গ'ল আৰু অতীতৰ কথা ভাবি দুখ কৰি লাভ নাই। এতিয়াৰ পৰা জীৱনটো সজাব যত্ন কৰক। কেনেকৈ যত্ন কৰিব? পজিটিভ কথা চিন্তা কৰক, সৃষ্টিশীল কামত মনোনিৱেশ কৰক। আজিকালি ইমান ধুনীয়া প্লেটফৰ্ম, আপোনাৰ সৃষ্টিশীল কামবোৰ মানুহৰ মাজলৈ লৈ যাওক। ফেচবুক আছে, বিভিন্ন ধৰণৰ আজিকালি ছ'চিয়েল মিডিয়া আছে। তাৰ থ্ৰুদি আপোনালোকে মানুহৰ মাজত আপোনালোকৰ যিখিনি টেলেণ্ট দেখাওক। আৰু
এতিয়া মই ক'ম আপোনালোকে চাগে এমাজনৰ নাম শুনিছে যে MNC মাল্টিনেশ্যনেল কোম্পানী এমাজনত আপোনালোকে অৰ্ডাৰ প্লেচ কৰে বস্তু কিনে কিন্তু বহুতে চাগে নাজানে যে এমাজনৰ পৰা আপুনি পইচা ইনকাম কৰিব পাৰে তাকো এক পইচা ইনভেষ্ট নকৰাকৈ আপুনি ইনকাম কৰিব পাৰে আপুনি তাৰ বিজনেছ এছ'চিয়েট হ'ব পাৰে তাৰোপৰি বহুত আছে গুগলৰ থ্ৰুদিও আপুনি পইচা ইনকাম কৰিব পাৰে ফ্ৰীলেঞ্চাৰ নামৰ এটা ছাইট আছে তাত আপুনি ডাটা এণ্ট্ৰি কাম কৰিব পাৰে এটকা পইচাও ইনভেষ্ট কৰিব নালাগে পইচা ক'তো ইনভেষ্ট নকৰিব জিৰ' ইনভেষ্টমেণ্ট ইউ কেন আৰ্ণ চ' আপোনাৰ নিজকে এতিয়াও এষ্টাব্লিছ কৰিবলৈ বহুত ৱে আছে এতিয়া এই ফাষ্ট মুভিঙৰ দিনত আপুনি অনলাইনত কিছুমান কাম কৰক বিচাৰক যে আপুনি কেনেকৈ নিজকে এষ্টাব্লিছ কৰিব পাৰিব চ' দেয়াৰ ইজ এ লটছ অফ ৱেজ এতিয়া এমাজনত আপুনি বিজনেছ এছ'চিয়েট কেনেকৈ আপুনি এমাজনৰ প্ৰডাক্টছবিলাক হাই চেলিং প্ৰডাক্টবিলাক বিজনেছ এছ'চিয়েটত ৰেজিষ্টাৰ কৰিব লাগিব আপুনি হাই চেলিং প্ৰডাক্টছবিলাক চাব লাগিব বা শ্বেয়াৰ কৰক ফেচবুক হোৱাটছএপ গ্ৰুপত আপোনাৰ যে এই বস্তুটো দিছ ইজ দ্য গুড প্ৰডাক্ট বা এই বস্তুটো ভাল এতিয়া মানুহে যদি আপুনি শ্বেয়াৰ কৰা লিংকটোৰ পৰা বস্তু কিনে তেন্তে এমাজনে আপোনাক কমিশ্যন দিব আৰু বিভিন্ন গুগল এডত আছে গুগলত আপুনি পইচা ঘটিব পাৰে কপি পেষ্ট কিছুমান কাম আছে ফ্ৰীলেঞ্চাৰতো আপুনি পইচা ঘটিব পাৰে কেনেকৈ তাত আপুনি blogger.com আছে চ' মই পিছৰ ভিডিঅ'ত আপোনালোক যদি ইণ্টাৰেষ্টেড হয় সেইবিলাক দেখাম কেনেকৈ আপুনি ঘৰতে পঢ়ি পইচা ইনকাম কৰিব পাৰে আৰু সেয়াই জীৱন ভালকৈ উপভোগ কৰক কেতিয়াও হতাশ নহ'ব আৰু এই স্মাইল প্লিজ এই চেনেলটোৰ যোগেদি মই আপোনালোকৰ প্ৰতিভাবিলাকো মানুহৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰিম চ' আজিলৈ আহোঁ ধন্যবাদ